Hello guys, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ইভিনিং টাইমে হ'ল, বহি আছে এনে বান্দাত আছে চাহ আপোনালোকে। এয়া চব গাহৰি মাংস খাম আজি ৰাতি সাজত। এতিয়া গাহৰিখিনি বইল কৰি লৈছোঁ, আলহী আহিব, গাহৰিৰ লগত খাম ৰুটি আজি। ভিডিঅ'টো চাই থাকক। বইল কৰি লৈছোঁ, এয়া চব ডাঙৰ ডাঙৰকৈ বইল কৰি লৈছোঁ। প্ৰথমতে তেলি মাংসৰ কাৰণে বইল কৰি লৈছোঁ, নহ'লে ভাজিলে গলি যাব। পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া মাংসখিনি ভাজিবৰ কাৰণে এয়া আদা নহৰু পেষ্ট দিছোঁ। লৰাই দিছোঁ আৰু ভালদৰে লৰাই থাকিব, পিঁয়াজখিনি জ্বলি যাব নহ'লে। এয়া গাহৰি মাংসখিনি দি দিছোঁ। আকৌ লৰাই দিছোঁ, ভালকৈ লৰাই দিব। হালধি দিছোঁ, নিমখ দিছোঁ, লৰাই দিছোঁ। আকৌ ভালকৈ লৰাই দিব। আলু দি দিলোঁ। এয়া মছলাখিনি দি দিম এতিয়া, মছলা পেষ্ট। আকৌ লৰাই দিম এতিয়া, ভালদৰে লৰাই দিব মছলাখিনি। এতিয়া গৰম পানী দিম, গৰম পানী দি দিছোঁ। আকৌ ঢাকি দিলোঁ। এতিয়া কি কৈছা? এতিয়া মাংস বনাই হৈ গ'ল। এতিয়া ৰুটি পুৰিছোঁ। কোনে কোনে খাই কমেণ্ট কৰিব। ৰুটি মোৰ খালি বহুত ভাল লাগে। এয়া হৈ গ'ল ৰুটিখন। এতিয়া এয়া খাবলৈ ৰেডি হৈ গ'ল। এয়া গাহৰি মাংস, এয়া ৰুটি। আৰু ৰুটি পুৰি হৈ গ'ল, মাংস বনাই হৈ গ'ল। এতিয়া আমি খাব লৈছোঁ। এয়া দেখাই দিছোঁ আপোনালোকক। এয়া চব, এয়া মাংস,
আৰু এয়া ৰুটি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।